পাপাজি খং হেল্ল' বন্ধুবিলাকৰ কি খবৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া মই পেং কৰিব গৈ আছোঁ পাপাৰ লগত আৰু ব'লকচোন কি পেং কৰোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু গাইজ মাৰ খাওঁ নেকি ঠিকান নাই ব'লকচোন ব'লক দেখুৱাই আছোঁ নিমখ লৈ এতিয়া মিক্স কৰি লৈছোঁ চাহৰ লগত গাইজ ইয়াত পেং কৰিবৰ কাৰণে এতিয়া বস্তুটো ৰেডি কৰি আছোঁ ইয়াত 2 চামুচ 3 চামুচ দি দিলোঁ ভিডিঅ' কৰা নাছিলোঁ এচামুচৰহে লাষ্টত ভিডিঅ' হ'ল এতিয়া ব'লক আজি তামাম গালি খাম আৰু এইটোত নিমখ একদম কমকৈ দিয়া আছে আৰু এইটোত একদম পূৰা ঠিকছে দি দিয়া আছে ব'লক দি লওঁগৈ পাপাক চাহখিনি এতিয়া A few moments later. গাইজ পাপাৰ চাহ মানে পাপাক নিমখ চাহ দিছোঁ সেইকাৰণে পাপাৰ চুগাৰ আছে আৰু মানুহ আছে যি নেকি মই চাহকণ দি পেলাই কেমেৰাটো মনে ফিট কৰি লৈ ল'লোঁ আৰু বাকীখিনিক দেখুৱাই আছোঁ চাই থাকক ব'লক আপুনি চাহখিনি খাব mana? 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 Pagol? Pagol? পাপাজি খং মই পেং কৰি আছিলোঁ গাইজ বেয়া খং পাপাই এয়া আপোনাৰ ভাল চা হাই গাইজ এতিয়া ভাইটিৰ লগত পেং কৰিম আপোনালোকক দেখুৱাই আছোঁ ব'লক গাইজ মই এতিয়া ফিটিং কৰি দিলোঁ কেমেৰাটো ভাইটিৰ লগত পেং কৰিবলৈ গাইজ এইকেইটা হৈছে একদম বৰফ হৈ আছে মই ফ্ৰিজৰ পৰা আনি পেলাই সি শুই আছে আৰু তাক শোৱাৰ পৰা এতিয়া মই গালত লগাবৰ কাৰণে ৰেডি কৰি থৈ দিছোঁ তাৰ ৰিয়েকশ্যনবোৰ দেখিব আৰু মই এয়া চাহ দি থৈ দিছোঁ তাক মাতিছোঁ Bang. 哎呦我的妈！ গাইজ এতিয়া ভাইটিয়ে নিজে চাহ বনাই আনি পেলাই এতিয়া খাইছে খালি Halo. কেনেকৈ খালি কিমান Ya balik lagi kan asa. Alam mo kuya ni. Oh. bisa এই কামত পিজা পানীটো থকাব ঠাণ্ডাই হৈছে অলপ অলপ মানে গাইজ পাপাৰ লগত চাকচেছ হৈ গ'ল এতিয়া ভাইটিৰ লগতো চাকচেছ হ'লো আৰু কৰি মাহঁতৰ লগত কাৰ লগত কৰিব দেখাই যাম বাৰু চাই থাকিব গাইজ ভাইটি এতিয়া শুই আছে আৰু সেইকাৰণে মনে সি কাপোৰ যেতিয়া ঘূৰ মাৰি লৈ আছে আৰু সেইকাৰণে মই মনে মানে তাৰ চেণ্ডেলযোৰ আনি পেলাই এতিয়া ফেব্ৰিকুইড লগাই থৈ দিছোঁ আৰু সি বিচাৰি ফুৰিব তাৰপিছত সি পিন্ধিব ব'লক বাইকখিনি দেখুৱাই আছোঁ
গাইজ মোবাইলটো ধুই লৈছোঁ মানে নিমখৰ চাহত মোবাইলটো ডুবি গ'ল এতিয়া মোবাইলটো নিমখ 哎呦我的妈！ আৰু এতিয়া মই ধুই আনিছোঁ পানীৰে এইটো মানে মোৰ একদম পুৰণা মোবাইলটো আৰু এইটো আৰু পেন কৰিম 3 hours later. এইটো আমাৰ এইটো গাইজ এইটো এযোৰ পিন্ধিছা চেমেল পিন্ধ এযোৰ ওলা এযোৰ গাইজ লাগি ধৰিলে গাইজ এতিয়া মই যদি মানে কিবা এটা বনাই পেলাই যদি ভাইটিহঁতক পাপাহঁতক খাবলৈ কাৰণে কওঁ ন পাপাহঁতে ভাবে যে মই পেংকে কৰিম নেকি সেইটো কাৰণে এতিয়া মানে বাঢ়ি কৰি থৈ দিলেও যে মানে খাবলৈ নাহে আৰু এতিয়া সেইকাৰণে মোৰ ভাল হৈছে যে মই নবনালেও মানে মোৰ চলি যাব এতিয়া কাৰণ যদি খাবলৈকে ভয় কৰিছে আকৌ মই জানি পেংকে কৰিম নেকি নে কি কয় গাইজ মোৰ ৰেহাই হৈ গৈছে পেং কৰাৰ কাৰণে আজিলৈ বাই বাই গাইজ নেক্সট ভিডিঅ'ত কি লাগে আপোনালোকে কমেণ্টত জনাব আৰু কমেডি লাগে নে পেং লাগে নে ব্লগ লাগে আপোনালোকক দি যাবলৈ চেষ্টা কৰিম বাই বাই